ফ্ৰেণ্ডছ আমি আমাৰ কম্পিউটাৰ বা লেপটপত কেনেকৈ মিনিমাইজ কৰোঁ বা ৰিষ্ট'ৰ কৰোঁ ডাইৰেক্ট ওপৰত গৈ পেলাই আমি মিনিমাইজ অপশ্যনত ক্লিক কৰোঁ বা ৰিষ্ট'ৰ অপশ্যনত ক্লিক কৰোঁ হয়নে চ' আজি মই এইটো ভিডিঅ'ত এনেকুৱা এটা ট্ৰিক্স ক'ম যিটো ট্ৰিক্স কৰি পেলাই আপোনালোকে ডাইৰেক্টলি মিনিমাইজ ডাইৰেক্টলি অপশ্যনটোত ক্লিক নকৰাকৈ মিনিমাইজ কৰিব পাৰোঁ আৰু ট্ৰিক্সটোক কোৱা হয় এৰ' শ্বেক বুলি ঠিক আছে চ' কেনেকৈ কি কৰোঁ মই এইটো ভিডিঅ'ত ক'ম চ' হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম নয়ন আপোনালোকে চাইছে টেক ফৰ অসম চ' ফ্ৰেণ্ডছ মই বুজাবলৈ ইয়াতে দুখন টেব অলৰেডি অ'পেন কৰি লৈছোঁ আৰু তোমালোকক বুজাবলৈ চ' এনেকৈ তোমালোকে টাইটেল বাৰত গৈ পেলাই ডাবল ক্লিক কৰি লৰাই দিবা তেতিয়া মিনিমাইজ হৈ যাব আকৌ এবাৰ লৰাই দিবা ডাবল ক্লিক কৰি টাইটেল বাৰত তো আকৌ ৰিষ্ট'ৰ হৈ যাব তো মই আকৌ এবাৰ ৰিপিট কৰি দেখাইছোঁ টাইটেল বাৰত ডাবল ক্লিক কৰি শ্বেক কৰি দিব বা লৰাই দিব তো মিনিমাইজ হৈ যাব আকৌ এবাৰ শ্বেক কৰি দিব আকৌ ৰিষ্ট'ৰ হৈ যাব চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব যদি চেনেলত নতুনকৈ আহিছে তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থাকে বেল আইকনটো প্লিজ প্ৰেছ কৰি থ'ব এনেকুৱা নতুন নতুন টিপছৰ কাৰণে চ' লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়াহ'লে বাই বাই জয় আই অসম